अभी रुको तो रुकने के लिए क्या करना था उससे एक बार बोलिए কেনেকা স্পিডত গৈছে উঠাই দে এবাৰ ৰেডি মইনা কলিজা ৰেডি বাহ কি হ'ল বাকি দেখিলে নেকি ডিটেইল প্ৰিচিজন ড্ৰাইভিঙৰ কথা বিষয়ে জনাই আছে ডিটেইল প্ৰিচিজন ড্ৰাইভিং হয় একচুৱেলি ৰকি চাৰ্কেলে এইখিনি ফুল মাইণ্ডত কমপ্লিট কৰিলে ঠিক আছে এতিয়া ৰিভাৰ্ছ বেক কৰি আছে লেফ্ট টাৰ্ণ ল'ব তো লেফ্ট টাৰ্ণ লোৱাৰ পিছত এবাৰ এণ্টাৰ কৰি দিব समझाना कम पड़ता है जल्दी हिमांशु আৰু হিমাংশু নাই আকাশ আৰু গৰম আপুনি অলপ টেকনিক দেখাই আছে টেকনিক মালিচ মানুহ লগাই দিছে চেলুনত আছে এতিয়া খেলাৰ পিছত এই অৱস্থা হ'ল নিচা বাবলু আউটলে হৈছিলে নেকি আৰু নকৰিলে নিৰঞ্জনৰ লগত এতিয়া লেটছ গো লগাই দে লগে লগে আমাৰ ইয়াত অলপ পাঞ্জা খেলো হৈ আছে আজি এই হিমাংশু ওলাই আহিছে এতিয়া মই ওলাই আহিলোঁ কিমান দিন গাড়ী চলোৱা কিমান দিন তুমি গাড়ী চলোৱা কিমান দিন তিনি মাহমানৰ মূৰত গাড়ী চলাইছোঁ আচ্ছা 3 মান্থছৰ পিছত নেকি আৰু তুমি কিমান বাৰ তুমি ঘোঁৰাত উঠোৱা কিমান বাৰ উঠা তুমি ঘোঁৰা মই 2-3 টাইমছ ঘোঁৰাত উঠোৱে মই হৰ্চ ৰাইডিং কৰি খুব ভাল আৰু চুইমিং কৰিব পৰা নাই সেইটো কাৰণে মনটো খুব বেয়া গম পাম মই চুইমিং কৰিব পৰা নাই তাৰ কাৰণে মন বেয়া হৈ আছে উপায় নাই আমাৰ যিটো কি হৈ আছে 30 ছেকেণ্ড আছে জলদি কিবা এটা কৈ দিয়া ভিডিঅ'টো শেষ কৰিম নেকি টাটা বাই বাই একদম চলাই আছে তুমি আহিলে আমাৰ বিকাশ অংকুৰ আছে অংকুৰ লাষ্ট ৱৰ্ডছ কৈ দিয়া ভিডিঅ'টো শেষ কৰিম এতিয়া জলদি গাড়ী শেষেই হ'ব এতিয়া আৰু ক্লাছ চবে চলালে তাৰপৰা কি চেনেলটো কোৱা আকৌ ছাবস্ক্ৰাইব কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবই লাগিব আৰু চেনেলটো লাইক থেংক ইউ so much